নমস্কাৰ ৰঞ্জলি গহনাৰ ইউটিউব চেনেল আৰু লগতে ফেচবুক পেজটোলৈ আপোনালোক সকলোকে স্বাগতম। মই স্বপন বনিয়া আৰু আপোনালোকে সকলোৱে জানে যে মই অসমীয়া গহনাৰ কাম কৰোঁ আৰু বহুদিন ভিডিঅ' আপলোড কৰিব পৰা নাই কামৰ ব্যস্ততাৰ কাৰণে। গতিকে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আগতকৈ অকণ বেলেগ হ'ব ভিডিঅ'টো। গহনাৰ ডিজাইনখিনি দেখাম। গহনাৰ ডিজাইনখিনি দেখুওৱাৰ আগতে আমি কামবোৰ কেনেকৈ কৰোঁ আৰু যিহেতু বহুখিনি অসমীয়া মানুহ আছে, অসমীয়া মানুহখিনি অসমীয়া গহনা পিন্ধে কিন্তু অসমীয়া গহনাৰ নামসমূহ নাজানে আৰু কামবোৰনো কেনেকৈ কৰে, কি তাত আমি মেটেলছ ইউজ কৰোঁ, সেই বস্তুটো দেখাবৰ কাৰণে আজি মই ভিডিঅ'টো বনাব ধৰিছোঁ। আৰু আমাৰ কাৰিকৰখিনি সকলোখিনি আহিব এতিয়া ৰাতিপুৱা হৈছে, মই ধূপ ধূনা জ্বলাই পেলাই বহিছোঁ আৰু কেনেকৈ গহনাখিনি কাম কৰোঁ তাৰে অলপ মই ভিডিঅ'বোৰ দেখাই যাম আৰু শেষত আপোনালোকক মই সম্পূৰ্ণ গহনাখিনি কি কাম কৰি আছিলোঁ সেইখিনি দেখাম। আৰু আপোনালোকে মোৰ পৰা গহনাসমূহ ক্ৰয় কৰিবলৈ হ'লে আপোনালোকে ৰিটেইল হ'লচেল দুয়োটাই কৰিব পাৰিব। আৰু মোৰ সৰু শ্ব'ৰুম এখন আছে নগাঁও বাইপাছত, ডি নৱোদয় কেম্পাছ, মানে ৰন্থলী গাঁৱলৈ সোমোৱাৰ যিটো গেট, সেই গেটটোৰ ওচৰতে সৰুকৈ আছে ৰন্থলী গহনাৰ এখন শ্ব'ৰুম। গতিকে আপোনালোকে তাৰ পৰাও গহনাসমূহ ল'ব পাৰিব বা অৰ্ডাৰ কৰি যাব পাৰিব ইফালৰ পৰা সিফালে। যোৰহাটৰ পৰা যদি গুৱাহাটীলৈ যায়, গুৱাহাটীৰ পৰা যদি যোৰহাট বা তেনেকুৱা অহা যোৱা কৰিলে বাইপাছেদি, তেতিয়া আপোনালোকে গহনাসমূহ তাতে অৰ্ডাৰ দি যাব পাৰিব বা কেতিয়াবা ষ্টক থাকে ল'ব পাৰিব। আৰু লগতে মই আগতে কৈছোঁ বাৰু, মানে আমি কামবোৰ কেনেকৈ কৰোঁ। আৰু বহু মানুহে এতিয়া অসমীয়া গহনাৰ নামত কিছুমান সস্তীয়া কিছুমান গহনা পিন্ধি আছে। গতিকে এনেকুৱা গহনাখিনি যদি আপোনালোকে মানে লয় অসমীয়া গহনা বুলি, গতিকে সেইটো এটা বহুত বেয়া মানে অসুবিধাৰ এটা বিষয় হ'ব। কাৰণ আমাৰ যি থলুৱা শিল্পীসকল আছে সেই শিল্পীসকল একেবাৰে পেটে ভাতে মৰিব। গতিকে আমি কিমান কষ্ট কৰোঁ এটা গহনা তৈয়াৰ কৰিবলৈ হ'লে। আমি 4-5জন মানুহে দিনে ৰাতিয়ে এটা গহনা নেৰানেপেৰা প্ৰচেষ্টাৰ ফলতহে এটা গহনা সম্পূৰ্ণ হৈ উঠে। গতিকে সেইখিনিকে অকণমান সৰু সুৰাকৈ দেখাবলৈ বিচাৰিছোঁ।